সমষ্টিত বিজেপিৰ জয় সুনিশ্চিত। মহিলাসকলে এই বৰষুণৰ মাজত যেনেকৈ ওলাই আহিছে, পুৰুষসকলে ছাতি লৈ লৈ এই সভাৰ যেনেকৈ বস্ত্ৰ বৃদ্ধি কৰিছে, ই প্ৰমাণ কৰে যে বাগানপাৰাত বাক্সাত BTC বিজেপি দলৰ সংগঠন অতি শক্তিশালী আৰু এই নিৰ্বাচনত আমি জিকিম। সদায় আজিৰ পৰা 4.5 বছৰ আগতে অসমত বিজেপি দলৰ চৰকাৰ আহিছিলে, অসমলৈকে বিজেপি দলৰ চৰকাৰ আহিছিলে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈছিলে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ বিত্ত স্বাস্থ্য গাৰকাপ্তান বিভাগৰ এটি মন্ত্ৰী হৈছিলে। সেইদিন ধৰি অসমে এটা নতুন প্ৰাণ লৈ উঠিলে, অসমে নতুন প্ৰাণ পালে, অসমৰ উন্নয়নৰ ধাৰা এনেকৈ আগুৱাই গ'ল। আজি অসমৰ 5 বছৰৰ ভিতৰত বৃহৎ পৰিৱৰ্তন হ'ল। ৰেখাৰাণী দাস বৰদলৈ যথেষ্ট কথা কৈছে, কেনেকৈ অসমৰ পৰিৱৰ্তন হৈছে, অসমৰ ডেভেলপ হৈছে, অসমৰ ৰাস্তা পথৰ উন্নয়ন হৈছে, এই কথাবিলাক কৈছে। বিটিছোঁ যে অহা নিৰ্বাচনত 26টা সমষ্টিত আমি ইলেকশ্যন খেলিছোঁ আৰু 26টাৰ ভিতৰত অতি কমেও 24টা 25টা আমি জিকিম আৰু আমি বিটিচিৰ চৰকাৰ গঠন কৰিম। আপোনালোকৰ আজি এই যি জনসমৰ্থন, আপোনালোকৰ যি জনসমাগম, এই জনসমাগমে প্ৰমাণ কৰিছে যে বিজেপিক বাগানপাৰাত হৰুৱাব নোৱাৰে, বিজেপিক বিটিচিত হৰুৱাব নোৱাৰে। আমি চৰকাৰ বনাম, আমি চৰকাৰ বনাম, আমি চৰকাৰ বনাম। মই আকৌ কৈছোঁ, মই সৰুৰ পৰা ৰাজনীতিৰ লগত জড়িত মানুহ, মই সৰুৰ পৰা ৰাজনীতিৰ লগত জড়িত। এনেকৈ বৰষুণৰ মাজত এনেকৈ মহিলাসকল কেতিয়াও ওলাই নাহে, এনেকৈ যুৱ বন্ধুসকলে পুৰুষসকলে ছাতি লৈ লৈ বৰষুণত তিতি কেতিয়াও নিৰ্বাচনী বতৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ নকৰে। এই যে নিৰ্বাচনী সভাত আপোনালোকে এনেকৈ কষ্টৰে অংশগ্ৰহণ কৰিছে, মই আকৌ কৈছোঁ যে বিজেপি দলৰ প্ৰতি থকা সমৰ্থনৰ কাৰণে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি থকা সমৰ্থনৰ কাৰণে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰতি থকা সমৰ্থনৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰঞ্জিত দাস ডাঙৰীয়াৰ প্ৰতি থকা সমৰ্থনৰ কাৰণে আৰু আপোনালোকৰ মৰমৰ আৰতী বৰদলৈৰ প্ৰতি থকা সমৰ্থনৰ কাৰণে আপোনালোক ইয়াতে একগোট হৈছে। শৰ্মা ডাঙৰীয়াক সমালোচনা কৰিছে, অকল সমালোচনাই কৰা নাই, জেলত যাব বুলিও কৈছে। কিন্তু সেই একজন ব্যক্তিয়ে 3 নম্বৰৰ দিনা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাজহুৱাভাৱে ক্ষমা খুজিছে। যে এনেকুৱা ব্যক্তিৰ কথা মই বৰ বিশেষ ক'ব নোখোজোঁ। যি ব্যক্তিৰ কোনো গাটছ নাই, যি ব্যক্তিৰ কোনো শক্তি নাই, এনাৰ্জি নাই, যি ব্যক্তিয়ে একেদিনাই মিছা কথা ক'ব পাৰে, একেদিনাই উল্টা কথা ক'ব পাৰে, সেই ব্যক্তিৰ কথা মই বেছিকৈ কৈ আপোনালোকক আমনি দিব খোজা নাই। কিন্তু এটাই কথা ক'ব খুজিছোঁ, এই যে কোনোবাই ৰঙা চকু দেখুৱাব খোজে, বিজেপি দলৰ প্ৰতি ৰঙা চকু দেখুৱাব খোজে, সৰ্বানন্দ সোণোৱালৰ প্ৰতি, হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ৰঙা চকু দেখুৱাব খোজে, সেই ৰঙা চকু বিজেপিৰ কাৰ্যকৰ্তাই ভয় নকৰে, আমি ভয় নকৰোঁ। আজি আপোনালোকে প্ৰমাণ কৰিছে। নিশ্চয়কৈ দিম, ইয়াৰ প্ৰত্যুত্তৰ কেনেকৈ দিম, যিদিনাখন BTC নিৰ্বাচন অনুষ্ঠিত হ'ব, আপোনালোকে ভোট মাৰি আপোনালোকে বিজেপি দলক পদুম ফুলৰ ছবিত ভোট দি ইয়াৰ প্ৰত্যুত্তৰ দিব আৰু নিৰ্বাচনৰ দিনা যিদিনাখন ৰিজাল্ট দিব, আমি সেইদিনা একেলগে আপোনালোকৰ লগত খানা খাই দিম। দল খুব শক্তিশালী আৰু মই আগতেও গৈ আছোঁ, মই BTCত মাজে মাজে ঘূৰিও ফুৰোঁ। গতিকে আমি যিকোনো অংকৰ বিনিময়ত চৰকাৰ বনাম। এটা দুটা যদি ক'ৰবাত চৰ্টিও হয়, আমাক নোহোৱাকৈতো কোনো চৰকাৰ বনাব নোৱাৰে। 1 হাত 26টাত দিছোঁ। মই ভাবোঁ যে 22ৰ পৰা 23টা আমি জিকিম আৰু কেইদিনমান লাগিব ফটফটীয়া হওঁতে। কিন্তু মই আকৌ কৈছোঁ, আজি আপোনালোকেও দেখিছে প্ৰবল বৰষুণ, ইয়াতে খুব বেয়া বতৰ, তথাপিতো কেইবাহাজাৰো মানুহ ওলাই আহিছে। ই প্ৰমাণ কৰে যে এই নিৰ্বাচনটোত এই বাগানপাৰা সমষ্টি বা বাকী অন্যান্য সমষ্টিটো বিজেপি জিকিব। বিজেপি জিকাৰ কাৰণো আছে যে মানুহে কোনে কাম কৰিছে যোৱা 4.5 বছৰ, কোনে দুখীয়া মানুহক সহায় কৰিলে, কোনে গাঁৱৰ মানুহক সহায় কৰিলে, কোনে দিব্যাংগসকলক সহায় কৰিলে, কোনে কৃষকক সহায় কৰিলে, কোনে ৰোগীয়া ব্যক্তিসকলক সহায় কৰিলে, ছাত্ৰ ছাত্ৰীক কোনে সহায় কৰিলে, এই কথাবিলাকতো ৰাইজে লক্ষ্য কৰে। নিৰ্বাচনত ঘটিব, BTCত প্ৰথম জিকিম, তাৰপাছত অসমৰ বিধানসভা নিৰ্বাচনত আমি জিকিম। একো মতলবেই নাই। মই আকৌ কৈছোঁ, এই দলটোৱে একো কৰিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কৈছে সেয়ে হ'ব। 2000-2500 ভোটত এই দলটো সীমাবদ্ধ হৈ যাব। আপোনালোকে মাত্ৰ চাই থাকক। চাওক, মই এই নিৰ্বাচনটোততো আমি একেলগে খেলা নাই, কিন্তু BTC BPFৰ লগত এই মুহূৰ্ততো আমাৰ এলায়েন্স আছে।
গতিকে এই নিৰ্বাচনটোত আমি ফ্ৰেণ্ডলিয়ে হওক বা যেনেকৈ ধৰক ইলেকশ্যন খেলিছোঁ আমি আমাৰ ইলেকশ্যন জিকিবলৈকে চেষ্টা অব্যাহত ৰাখিম, জিকিম। আহি আছে ৰাইজক সজাগ হ'বলৈকে অনুৰোধ কৰিছোঁ। আজিতো মই বিচৰা নাছিলোঁ, কিন্তু তেওঁলোকে কৰাৰ কাৰণে মই উভতিও যাব নোৱাৰিলোঁ। মই এনেকৈ বিচৰাই নাছিলোঁ, মই খুব বেছি এখন কৰ্মী সভা দিবলৈকে কৈছিলোঁ। গতিকে পৰৱৰ্তী সময়ত মই মোৰ ক্ষেত্ৰত মই মিটিং কৰিলেও তন্ত্ৰ চিৰিয়াছ হ'ম, কমপ্লিটলি কৰিম, কোনো চিন্তাই নাই, কোনো টেনশ্যনে নহ'ব। BTCত চৰকাৰ বা অসমত চৰকাৰ হ'ব আৰু যোৱাবাৰতকৈ বেছি চিট পাম। যিহেতু মহাজোঁট হৈছে কিবা প্ৰত্যাহ্বান হ'ব নেকি? মহাজোঁট এইবিলাক মতলবেই নাই। আপোনালোকে গৈ আপাৰ আছামত চাওক, আপাৰ আছামৰ আকৌ কৈছোঁ, কংগ্ৰেছী বিধায়কৰ কংগ্ৰেছী কেণ্ডিডেটৰ ঘৰৰ মানুহে কংগ্ৰেছক ভোট নিদিয়ে, ভোটৰ দিন আজমলৰ লগত লগ লগাৰ কাৰণে।